হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আজি মই আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ বা মহামূল্যৱান গছ। সেই গছজোপা হৈছে বৰজামু। এই বৰজামু আমাৰ বহুত কামত লাগে, বিশেষকৈ যদি আপোনাৰ ডায়েবেটিছ থাকে তেতিয়াহ'লে এই জামু গছৰ ছাল আপুনি খাব পাৰে, আপোনাৰ ডায়েবেটিছ নিৰ্মূল হ'ব। এই গছজোপা আপোনালোকে দেখিছে, ইয়াৰ এই ছালবিলাক মানুহে নি আছে, এই ছালবিলাক দেখিছে, মানুহে নি খায় ডায়েবেটিছৰ পৰা উপশম পাইছে। গতিকে আপুনি এই ডায়েবেটিছ যদি আছে, ইয়াৰ ছাল পানীত সিজাই তাৰ ৰসটো খাব পাৰে, আপুনি পৰিত্ৰাণ পাব। ই আকাৰত বহুত ডাঙৰ হয়। এইজোপা আপোনালোকে দেখিবলৈ পাইছে, ইয়াৰ পাতবিলাক দেখিবলৈ পাইছে। ইয়াৰ পাতবিলাক খাব পাৰি, ইয়াৰ গুটি আচাৰ কৰি খাব পাৰি, বা আপুনি অন্য ফল খোৱা দি চোবাইও খাব পাৰে। ইয়াৰ গুটিটো যদি আপুনি শুকুৱাই থৈ দিয়ে, প্ৰত্যেক দিনে এটাকৈ যদি খায়, তেতিয়া আপুনি ডায়েবেটিছ ৰোগত পিল নাখালেও হয়। এনে মহামূল্যৱান এজোপা গছ নিশ্চয় আপুনি সংগ্ৰহ কৰি আপোনাৰ বাৰীত ৰোপণ কৰিব। ইয়াত হাজাৰ হাজাৰ গুটি লাগে, চৰাই চিৰিকটিয়েও খাব পাৰিব, আপুনিও আপোনাৰ জীৱন সফল কৰিব পাৰিব। এই ডায়েবেটিছ ৰোগ নাথাকিলেও যদি ইয়াক আপুনি বছৰেকত অন্ততঃ 15-20টা যদি খায়, এই ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।